নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটিলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি আমাৰ লগৰ ছোৱালী এজনীৰ বিয়া খাবলৈ গৈ আছোঁ। নিহা আহিছে আমাক আগবঢ়াই নিবলৈ কাৰণে। আমি এতিয়া নিহাহঁতৰ ঘৰলৈ গৈ আছোঁ। তো ইয়াৰ নিহা আৰু বৰ্ণালী কথা বতৰাবোৰ শুনকচোন এবাৰ। এয়া আমি এতিয়া নিহাহঁতৰ ঘৰৰ পৰা সাজি কাচি বিয়ালৈ ওলাই আহিছোঁ। এজনী নিহা, এজনী উপাসনা, এজনী বৰ্ণালী, এজনী মই। এয়া আমাৰ কইনাক সজাই আছে। বিয়া ঘৰ পালোঁহি আমি। কইনাক সজাই আছে, ধুনীয়াকৈ সাজি কাচি আছে আৰু কইনা। তো কইনাক সজাই থকাৰ কাৰণে আমি অলপ ফুৰি আহিলোঁগৈ বাহিৰত। আমি এতিয়া ইয়াৰ মেইন ৰোডত অলপ ফুৰিবলৈ ওলাই আহিছোঁ আৰু এনেই ঠাইবিলাক চাবলৈ। ঠাই কৰিলে নাই আমাৰ চাই ন ফুৰি আহি এতিয়া আমি খাবলৈ লৈছোঁ। ধুনীয়াকৈ দি আছে বস্তুবিলাক। আমি ৰেডি হৈছোঁ খাবলৈ। বৰ্ণালী প'জ দিছে, উপাসনা, মই। এয়া আমাৰ নিহা, বেছি গৰম লাগিছে, ৰ'দ দিছে বহুত। বৰ্ণালী, উপাসনা। এয়া হৈছে বিয়াঘৰৰ ৰাতি দৃশ্য। এনেকৈ সজাইছে পেণ্ডেলটো, ভাল লাগিছে দেখি। আপোনালোকে কেনেকুৱা লাগিছে বাৰু জনাবচোন কমেণ্টত। এয়া এজনী হৈছে আমাৰ কইনা জুপিতৰা পূজা। এয়া লগত মই আৰু এয়া হৈছে আমাৰ নিহা। এয়া হৈছে আমাৰ ফ্ৰেণ্ড প্ৰাঞ্চিত, শান্তনু, নিহা। ইহঁত ৰাতি আহিছে, মনে মনে মই ভিডিঅ' কৰি দিলোঁ মানে নোকোৱাকৈ। এয়া আমাৰ কইনাই চেল্ফি উঠি আছে। এতিয়া ৰাতি আকৌ আমি খাবলৈ লৈছোঁ। এতিয়া শান্তনু জুমি প্ৰাঞ্চিত। ৰাতিৰ দৃশ্য। বিয়া খালোঁ, ৰাতি নিহাহঁতৰ ঘৰত থাকিলোঁ আৰু এতিয়া ঘৰলৈ যাবলৈ ওলাই আহিছোঁ আৰু নিহাই মোক আগবঢ়াই থ'বলৈ আহিছে। মই যে হাঁহিব নজনা ছোৱালী বুলি এডিট কৰি দিম। তই চাই থাকচোন, তই চাই থাক না। এয়া এতিয়া মই ঘৰলৈ যাবলৈ কাৰণে গাড়ীলৈ ৰৈ আছোঁ। নিহাও ৰৈ আছে। অলপ টাইম পিছত গাড়ী পালোঁ ঘৰলৈ আহিবলৈ। তো ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। থেংক ইউ।